হাই গাইজ, মই অভিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মানে ৰাতিপুৱা খোজকাঢ়ি আহি আছোঁ। মোৰ ডিউটিৰ জেগালৈ ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু, খুব বেছি হ'ব 500 মিটাৰমান হ'ব। আৰু সেইকাৰণে বাচন্তিখন অনা নাই। মন গ'লে লৈ আহোঁ আৰু মন গ'লে লৈ নাহোঁ মানে মোৰ বাচন্তিখন। বিশেষকৈ লৈ নহা কাৰণটো হৈছে মানে বাচনিখনত তেল মানে একেবাৰে কমি আছে। একদম পইচা পাতি নাটনি হৈছে, মানে তেল ভৰাবলৈ পইচা নাইকিয়া হৈছেগৈ। আৰু আপোনালোকে মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিলেনে নাই দিয়া? যদি কৰা নাই সোনকালে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু লগতে বেল আইকনটো দবাই দিব। আহি ডিউটি জেগাত পাইছোঁহি আৰু আগত ডিউটি কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক ভিডিঅ'ত। এতিয়াও আহি আছোঁ দুপৰীয়া ভাতটো খাবলৈ ডিউটিৰ পৰা। গোটেই আন্ধাৰ মুন্ধাৰ হৈ আছে দেখোন, ৰুম পাই গ'লোহি আহি। এতিয়া হাত মুখ ধুই ভাতকেইটা খাই আকৌ ওলাই যাব লাগিব ডিউটিলৈ। হাত মুখ ধুই ৰেডি, এতিয়া ভাত খাবলৈ বহিছোঁ। ভাত খাবলৈ বৰ বিশেষ এনেকৈ একো নাই। এফালে দালি আৰু এফালে লৈ লৈছোঁ নামচিং আৰু আলুগুটি পিটিকা। নামচিং আপোনালোকে চিনি পায় নে নাপায় কমেণ্ট বক্সত জনাই দিব। যিসকল আমাৰ মিৰি দেউৰী আৰু মিচিং জনজাতিৰ মানুহ আছে তেখেতলোকে বাৰু চিনি পাব নামচিংটো কি বস্তু হয়। খাবলৈ বহুত টেষ্টি হয় মানে নামচিংটো। মাছ শুকুৱাই পিনে মানে কচুৰ লগত খুন্দি বাঁহৰ চুঙাত ভৰাই পিনে অলপ দিন থৈ দিয়ে। তাৰপিছত অলপ দিনৰ পিছতে আৰু নামচিংটো হৈ যায়। তাৰপিছত আৰু পাতত দিও খাব পাৰে, এনেকৈ পাতত দি পিনে খাব পাৰে, আলু চালু পিটিকা দিও পিটিকা কৰিও খাব পাৰে নামচিংটো। ভাত পানী খাই হৈ গ'ল, এতিয়া বিচনাতে পৰি দিছোঁ অলপ শুই লওঁ বুলি, অলপ ৰেষ্ট লৈ লওঁ বুলি। ৰেষ্টটো লৈ আকৌ ডিউটিলৈ ওলাই যাব লাগিব ইভিনিং ডিউটিৰ কাৰণে। হেল্ল' গাইছ, আকৌ ওলালোঁ ইভিনিং ডিউটি মাৰিবলৈ। এইবেলি লগত লৈ যাম, মানে বাচন্তিকো লগত লৈ যাম বুলি ভাবিছোঁ। এইফালে বাচন্তি পূৰা ৰেডি যাবলৈ। বলক গৈ থাকোঁ তেতিয়াহ'লে একেলগে ডিউটিলৈ। এইটো ৰাস্তাটো পূৰা জাম হৈছে, মানে ৰাস্তাটো এতিয়া স্কুল ছুটি হোৱা টাইম হৈছেতো, ল'ৰা ছোৱালীবিলাকৰ স্কুল মিল, সেইকাৰণে পূৰা জাম হৈ আছে এতিয়া ৰাস্তাটো। এতিয়া ডিউটি জেগাত পাব হৈছেই আৰু ডিউটিটো কৰিলোঁ, আকৌ আপোনালোকক লগ পাই আছোঁ।
তো আজি ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাই দিব। ডিউটিৰ পৰা আহি অলপ এনেই ওলাই আহিছোঁ ভাত পানী খাই মেলি। আৰু যিসকলে মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আজিলৈ এৰিলোঁ। বাই।